নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। যিহেতু আজি গৈ আছোঁ গুৱাহাটীত, আৰু গুৱাহাটীত কিবা কাম আছিল, তাৰ কাৰণে গৈ আছোঁ। যিহেতু কামখিনি হৈ গ'ল, হোৱাৰ পিছত আহিছোঁ ৰেড টেক্সত গৈ আছিলোঁ ৰাস্তাৰে। তাৰপিছত হাজবেণ্ডে দেখিলে যে 70% অফাৰ দি আছে, আৰু তলৰখিনি হ'ল বইজ স্পটিং পায়, জিন্সৰ পৰা জোতাৰ পৰা মানে যিখিনি লাগে আৰু বইজক চবখিনিয়ে পাব। আৰু ছেকেণ্ড ফ্ল'ৰত আছে গাৰ্লছৰো দেখাম বাৰু। এইখিনি হ'ল গাৰ্লছৰ। ইয়াতে মানে এনেকুৱা বেলেগ ফ্ৰক নাপাব, জিন্স স্পটিং চাৰ্ট আৰু মানে জোতা এইবোৰে পাব। তাৰপিছত তাতে আমাৰ ভাল নালাগিলে, হাজবেণ্ডক বোলে একো পচন্দ। তাৰপিছত আমি আহি গৈছিলোঁ ফেঞ্চি বজাৰ, আৰু ফেঞ্চি বজাৰত মোৰ ল'ৰাৰ অলপ শ্বপিং কৰিব লগা আছিলে, তাৰ কাৰণে শ্বপিং কৰি আছোঁ। আৰু এতিয়া যাম ঘৰলৈ উভতি, শ্বপিং হৈ গ'ল যিহেতু। আৰু মোৰ হাজবেণ্ডৰ মানে ৰেড টেক্সত মানে তেওঁ মানে আজিকালি নতুন ষ্টাইলৰ ওলাইছে বোলে, মানে ডাবল পকেট থকা মানে চাৰ্ট এনেকুৱা লাগিছিলে, আৰু অলপমান প্ৰিণ্টেড থকা মানে স্পটিং তেওঁ বোলে নেপালে, তাৰ কাৰণে বোলে নল'লে। আৰু ৰ'ব পিছলৈ ভিডিঅ'টো চাই থাকিব, তেতিয়া আৰু মোৰ ল'ৰাটোৰ কাৰণে কি শ্বপিং কৰি আনিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আৰু দেখাম কি আনিলোঁ ল'ৰাটোৰ কাৰণে। আগলৈ ভিডিঅ'টো চাই থাকিব। কেনেকুৱা লাগে, টিটিকি লাগে, নেমু চেমু দিয়া নাই। মই এতিয়া যাওঁ বহু বাই লৈ যাওঁ। এইখিনি ভিতৰৰ হন্দা ক্লিয়াৰলি অহা নাই, ভিতৰৰখিনি আৰু বহিব পৰা জেগা। আৰু চানালৈ আহিলোঁ, আৰু এতিয়া চানালৈ আহিলোঁ। আৰামকৈ খিৰিকীৰ কাষত বহি চেঁচা বতাহ খাই ধুনীয়াকৈ প্লেচ চাই এতিয়া জ্বলা মানে মিক্স চানা খাই যাম। আৰু মোৰ হাজবেণ্ডে লৈছিলে মগু চানা, তেওঁৰ ফেভৰেট। অকল বাদাম আৰু মগু থাকে, নেমু চেমু দিয়ে আৰু জ্বলা বেছিকৈ দিয়ে। মোৰ কিন্তু একদম ভাল নালাগে, টিটিকি লাগে চানাটো। তাৰ কাৰণে মই ভাবিলোঁ, আৰু জাহাজটো ৰখি থাকোঁতে সোনকালে চানা লৈ আহোঁ। মিক্স চানা মোৰো খাব ইচ্ছা গ'ল, তেওঁ খাই আছিল যিহেতু। তেওঁ বোলে আহিলে এই চানাটো খায়েই আৰু জাহাজত বহি ধুনীয়াকৈ। তাৰ কাৰণে ময়ো লৈ আহিলোঁ। ময়ো ভাবিলোঁ কি প্লেচ চাই ধুনীয়াকৈ চেঁচা বতাহ খাই কিনে আৰু যাম আৰু কিবাকৈ। আৰু ফাইনেলি ইমান অপেক্ষাৰ পিছত জাহাজখন চলিলে, এতিয়া আৰু গৈ আছোঁ। আৰু ফাইনেলি এতিয়া আহি পালোঁ ঘাটলৈ। দেখিছে, কম সময়ৰ মূৰতে ইমান দেৰি অপেক্ষাৰ পিছত আহি পালোঁ ঘাটত, আমাৰ সকলোৰে নৰ্থ গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত। এতিয়া নামিম আৰু লাহেকৈ, এতিয়া আৰু লগাব আৰু তাৰ কাৰণে। আয়ো মা, ৰবা অলপমান আগত। ঘাটৰ ওপৰত উঠি আহি এতিয়া স্কুটিত উঠি কিনে আহি আছোঁ। আৰু এইটো দেখিব পাৰিছে আমাৰ সকলোৰে নৰ্থ গুৱাহাটীৰ হাজবেণ্ডে দোকানত কিবা লৈ আছিলে, আৰু আমাৰ সকলোৰে নৰ্থ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰ। এইটো মই ইমান ওচৰত যোৱা নাই, আৰু দূৰৰ পৰাই দেখাই দিছোঁ। সেইটো দেখিছে, সেইটো পাৰত আছে। এতিয়া গৈ আছোঁ আৰু ঘৰলৈ, আৰু বেছি দেৰি নাই আৰু আমাৰ দৌল গোবিন্দৰ পৰা 5 মিনিট যাব লাগে, আৰু এইটো ৰাস্তা পাৰ হৈ গ'লে আৰু ঘৰ পাই গ'লোঁ আৰু। গুড ইভিনিং বন্ধু বান্ধৱীসকল। মই দুপৰীয়া আহি কিনে মই ব্লগটো
কণ্টিনিউ নকৰিলোঁ যিহেতু বহুত ভাগৰ লাগিছিল সেইকাৰণে গা পা ধুই কিনে মই ৰেষ্ট লৈ ল'লোঁ তাৰপিছত ভাত চাত খাই ৰেষ্ট কৰিলোঁ এতিয়া গধূলি ইভিনিং হৈ আছে আৰু এতিয়া মই আজি মোৰ ল'ৰাটোৰ কাৰণে অলপ শ্বপিং কৰিছিলোঁ আৰু অনলাইনৰ পৰা মই কিছুমান বস্তু মানে কিছুমান নহয় এটাই অৰ্ডাৰ কৰিছিলোঁ সেইটোৱে দেখাম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এইটো হ'ল আনিছিলোঁ আজি ফেঞ্চি বজাৰৰ পৰা আৰু মোৰ হাজবেণ্ডে ৰেড টেগত সোমালে তেওঁৰ বোলে একো পচন্দ নালাগিল কাৰণ তেওঁক লাগে দুটা পকেট থকা মানে আজিকালি বোলে নতুন ষ্টাইল আৰু দুটা পকেট থকা বোলে আৰু টি চাৰ্ট লাগিছিলে চাৰ্ট লাগিছিলে তেওঁ নাপালে আৰু মানে পুৰা প্ৰিণ্টেড থকা অলপ বেছিকৈ প্ৰিণ্টেড থকা মানে স্পটিং লাগিছিলে নাপালে কিন্তু কি কয় ধুনীয়া অফাৰ দি আছিল 70% অফাৰ দি আছিল মানে ঠাইখিনিৰ নাম মই ইমানখিনি ভালদৰে নাজানো অহা যোৱা কৰি থাকোঁ কিন্তু মই ইমানখিনি নাজানো হাজবেণ্ডেই জানে মানে ৰেড টেগ হয় আৰু ৰেড টেগৰ শ্বপিং মল আছিল 70% অফাৰ দিছিল ধুনীয়া অফাৰ দিছিল তাৰ কাৰণে আমি সোমিলোঁ কিন্তু তেওঁৰ একো পচন্দ নালাগিল আৰু ওলাই আহিলোঁ এতিয়া এইটো ফাৰ্ষ্ট এখন হাতেদি ব্লক কৰি আছোঁ আৰু এখন হাতেদি দেখাই আছোঁ কেমেৰাটো যদি অলপ হিলিছে আপোনালোকে প্লিজ ইগন'ৰ কৰিব এইযোৰ এইটো কিবা কাৰ্গো পেণ্ট বোলে তেওঁৱে কৈছে আৰু কাৰ্গো পেণ্ট লাগে বোলে তাৰপিছত আৰু ল'লে আৰু এইটো ফাৰ্ষ্ট আগতো দুযোৰ দিছিলোঁ তাৰপিছত আৰু আনিছোঁ দুযোৰ 4যোৰ হ'ল আৰু তাৰ দুৰ্গা পূজাৰ কাপোৰ এইটো স্পটিং এইটো বেক চাইড হোৱাইট কালাৰৰ স্পটিংটো ধুনীয়া আৰু এইটো ফ্ৰণ্ট চাইডটো খুবেই ধুনীয়া হোৱাইট কালাৰ মোৰ বিশেষকৈ বাচ্চা ছোৱালীৰ কাৰণে হোৱাইট কালাৰ আৰু ব্লেক কম্বিনেশ্যনটোৱে বেছি ভাল লাগে বাকী বেলেগ কালাৰ মোৰ ইমান এটা ভাল নালাগে বাচ্চা ছোৱালীক একচুৱেলি ৰেডটোও দিব নালাগে কাৰণ আমাৰ মাহঁতে কোৱা মতেদি বাচ্ছাৰ মানে ৰেডটো পিন্ধালে মানে মানুহৰ চকুত পৰে আৰু বাচ্ছাটোৰ অলপ নজৰ লাগিলেই বেমাৰ আজাৰ হয় তাৰ কাৰণে আৰু এই তিনিযোৰ আনিছে মিমি বেবীটো চক্স মিমি বেবী চক্স হয় তিনিযোৰ আনিছে ধুনীয়া লাগিছে আৰু ছেকেণ্ডযোৰ এইযোৰ মই কাপোৰগিলা খুলিছোঁহে কিন্তু মই ভাঁজ কৰিব নাজানো আমাৰ এইৱে ভাঁজ কৰিব জানে মই খুলি দেখাইছোঁ আৰু পিছত এইৱে ভাঁজ কৰি থৈ দিব আৰু এইটো স্পটিং এইটো ফ্ৰণ্ট চাইড এইটো বেক চাইড বাপৰে বাচ্চা ছোৱালীৰে আজিকালি ইমান কাপোৰৰ দাম অ' মাই গড মূৰে ঘূৰাই যাব আৰু যিমানহে দামৰ কাপোৰ বাচ্চা ছোৱালীৰ ডাঙৰতকৈ বাচ্চা ছোৱালীৰ কাপোৰ বোলে বহুত দাম কাপোৰবোৰে বহুত দাম ইমান দাম এইটো কাৰ্গো পেণ্ট হয় এইবোৰ তেওঁৰে পচন্দ এইখিনিয়ে আৰু দেখাই আছোঁ ৰ'ব পিছত ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ ল'ৰাটোৰ কাৰণে জোতাযোৰ পেকেট চাই গম পাইছে চাগে আমি অলৰেডি খুলি কিনে চালোঁৱে আৰু কালি আহিছিলে আজি দেখালোঁ এক ছেকেণ্ড ওলাই লওঁ এইযোৰ খুব ধুনীয়া বহুত ধুনীয়া জোতাযোৰ এইযোৰ লাইট জ্বলে ইয়াতে ধুনীয়া আৰু ডিজাইনটো ভাল লাগিছে কালাৰটো ভাল লাগিছে এইবোৰ চব আমাৰ এখেতে চইচ কৰে বাচ্চাটোৰ কাৰণে মোৰ চইচ নহয় খুব ধুনীয়া লাগিছে জোতাযোৰ
এইটো চাব পাৰে বেনটেন বেনটেন কয় নেকি সৰি বেনটেন নহয় স্পাইডাৰমেন মই আজিকালি পুতুলাৰ নামে পাহৰি গৈছোঁ যিহেতু স্পাইডাৰমেন হয় আৰু মই বেনটেন কৈ আছোঁ ইয়াতে লিখা আছিল কাৰণে ক'ব পাৰিলোঁ স্পাইডাৰমেন বুলি নহ'লে মনত পৰি থাকিব লাগিল হয় কি পুতুলা হয় কি আৰ্ট কৰা আছে কি নাম আছিল তেনেকৈ ভাবি থাকিব লাগিল হয় কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু আপোনালোকেও ধুনীয়া ধুনীয়া বাচ্চাৰ যিহেতু অফাৰ দি আছে ফ্লিপকাৰ্টত আৰু জিঅ'ত ধুনীয়া ধুনীয়া অফাৰ দি আছে আপোনালোকে বেবী প্ৰডাক্টবোৰ আপোনালোকে চাব পাৰে আৰু ল'ব পাৰে আৰু অৰ্ডাৰ কৰিব পাৰে আৰু এইখিনিয়ে আছিল আজি মোৰ আৰু এযোৰ দিছিলোঁ দিওঁতে মানে কি হ'ল সেইযোৰ বাবুৰ ভৰিত মানে সৰু হ'ল নে ডাঙৰে হ'ল পাহৰি থাকিলোঁ হ'ল আজি 10 দিন নাই হোৱা 8 দিনমান হ'ল পাৰ্চেলটো আহিছিলে আৰু ৰিটাৰ্ণ কৰিলোঁ ডাঙৰ হৈছিল নে সৰু হৈছিল পাহৰি থাকিলোঁ ডাঙৰে হৈছিল চাগে ডাঙৰ হৈছিলে তাৰ কাৰণে মই ৰিটাৰ্ণ কৰি দিলোঁ সেইযোৰো বহুত ধুনীয়া আছিল সেইটো আছিল হোৱাইট কালাৰ আছিল চাই ল'ব মই ভিডিঅ'টোত লগাই দিম এইটো ভিডিঅ'টোৰ পিছত লগাই দিম চাই ল'ব আপোনালোকে কেনেকুৱা লাগিছিলে সেইটোও কমেণ্টত জনাব কচোন গোটেই নোলাবি এইটো বাবুৰ কাৰণে আহিছিল পাৰ্চেল এইটো যিহেতু পাৰ্চেলটো ঠিকেই আহিছে কিন্তু এইটো কামত বাবুৰ ভৰিখন হ'ল টুকু ভৰিত নহয় এতিয়া এইটো ৰিটাৰ্ণ কৰিব লাগিব এক চাইজ ডাঙৰ আহিছে দিয়া বাবা জোতাযোৰ দিয়া ধন দিয়া গুড বয় ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ আৰু মোৰ ভিডিঅ'টো চাই কোনে কোনে ভাল পালে প্লিজ কমেণ্টত জনাব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু আজিলৈ আহিছোঁ বাই আকৌ লগ পাম অন্য ভিডিঅ'লৈ বাই